Hello guys, good morning. এতিয়া ৰাতিপুৱা হৈছে মই মানে আমাৰ ঘৰত জলকীয়া চিম মই জলকীয়া চিম আপোনালোকে চাব মোৰ মানে ভোট জলকীয়াৰ গছ এডাল আছে কিমান জলকীয়া ওলাই তাকে আপোনালোকক দেখাম দেই আপোনালোকে চাব জলকীয়া চিম জলকীয়া গছডালৰ পথাৰৰ মাজতে লাগিছে জলকীয়া চিম লাগিছে কিন্তু কেঁচা কেঁচা আৰু হৈ পৰে তলা চলি আছে এতিয়া মই জলকীয়া চিম কেঁচা পকা চব মিক্স কৰি চিম খাব অলপ মানে আচাৰ বনাম ঘৰুৱা আচাৰ এতিয়া মানে অকণমান ফুৰিব যাওঁ আমি ফুৰি আহোঁতে আপোনালোকক চাই থাকিব ক'ত ক'ত যাওঁ নাযাওঁ এতিয়া আমি গৈ আছোঁ চাওমিন খাই দিয়া মানে কিতাপ দোকানত আহিলোঁ অকণমান মাইনাজনীৰ কাৰণে কিতাপ লওঁ বাবু মাইনাৰ কাৰণে কিতাপ লওঁ বুলি এয়া কিতাপ দোকান মাইনাৰ কাৰণে কিতাপ লৈছোঁ আৰু বাবুৰ কাৰণে মই কলম লৈছোঁ বাবুৰ কাৰণেও কিতাপ লৈছোঁ বহি লৈছোঁ ঘৰত লিখা বাই বাই গাইজ তেতিয়াহ'লে আজিলৈ এৰিছোঁ আকৌ নেক্সট ব্লগত লগ পাম সকলোকে বাই বাই